এভৰিৱান, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। আৰু আজি আমি গৈ আছোঁ ডিব্ৰুগড়ত ক'ত যাওঁ, কি কৰোঁ, ক'ত ফুৰোঁ, সকলো ব্লগটোৰ জৰিয়তে দেখাম। আশা কৰোঁ ব্লগটো চাই আপোনালোকে ভাল পাব, শেষলৈ চাব। বলক এতিয়া আপোনালোককো একেলগে লৈ যাওঁ। ৰাস্তাটো চাওকচোন, ইমান ধুনীয়া, দুয়োফালে চাহ বাগান আৰু মাজত এনেদৰে ৰাস্তা। সঁচাকৈ মই আপাৰ আছামত আহি এইটো বস্তু বহুত ভাল পাইছোঁ যে দেখিবলৈ ৰাস্তাবোৰ বহুত ধুনীয়া হয়। আমি ভাবিলোঁ প্ৰথমতে আমি লাঞ্চটো কৰি লওঁ, যিহেতু আমি অকণমান দুপৰীয়াকৈ ওলাইছোঁ। আমি মাইহাং বুলি এখন টিংখাঙত আছে এখন ৰেষ্টুৰেণ্ট এখন, আমি তাতে বোলো থাল খাওঁ। আছামিজ থাল লৈছোঁ আমি। ইয়াত আপোনাৰ পাপৰ ফ্ৰাই দিছে, চব্জি দিছে, তাৰপিছত ভাজি এখন, দাইল দুটা দিছে আৰু আলু পিটিকা, চাটনি, আৰু আমি ল'লোঁ হাঁহৰ মাংস। হাঁহৰ মাংসখন সঁচাকৈ সোৱাদ আছিল। আমি চিম্পুল হাঁহৰ মাংস লৈছোঁ আৰু হাঁহৰ মাংসটো খাবলৈ সঁচাকৈ সোৱাদ হৈছিল। আমাৰ খোৱা বোৱা হৈ গ'ল। আমি এতিয়া গৈ আছোঁ এখন শিশু উদ্যানলৈ, মহাত্মা গান্ধী শিশু উদ্যান। আপোনালোককো দেখুৱাওঁ শিশু উদ্যানখনৰ ভিতৰত কি কিনো আছে। একচুৱেলি এইখন সৰু বাচ্ছাৰ কাৰণে হয়, আদি ভাল পাব বুলি তাতেই গ'লোঁ আমি। এইখন ডিব্ৰুগড় টাউনৰ পৰা 7-8 কিলোমিটাৰমান দূৰত হ'ব। ইয়াৰ অপজিটতে জগন্নাথ মন্দিৰটো আছে, গতিকে লোকেশ্যনটো বহুত ভাল হয় ওলাবলৈ। এয়া আমি আহি পালোঁ মহাত্মা গান্ধী শিশু উদ্যান। আমি আহি পাৰ্ক পালোঁ, পাৰ্ক। সন্মুখৰ যিটো এণ্ট্ৰেঞ্চতে এনেদৰে গড় আছে, দুটা মহে যুঁজি আছে, গতিকে পৰিৱেশটো ভাল লাগিছে। এণ্ট্ৰেঞ্চতে এনেদৰে মানুহ আকৰ্ষণ কৰিব পৰা কৰিছে তাহাঁতে। পাৰ্কখন একচুৱেলি বিশেষ তেনেকুৱা একো নাই, কিন্তু গধূলি হ'লে চাগে পানী চলাই দিয়ে, লাইটনিং হ'লে ভাল লাগিব। আমি দিনতে গ'লোঁ, কিন্তু আদিয়ে বহুত এনজয় কৰিছে। সি মানে খোলা ঠাই পাইছেতো, খুব দৌৰি ফুৰিছে। আৰু যিহেতু বাচ্ছাৰে হয়, গতিকে বাচ্ছাৰ কাৰণে খেলা ধূলা, তাৰপিছত আপোনালোকৰ কিবাকিবি এক্টিভিটিও আছে। দলংখন বহুত ভাল লাগিলে মোৰ। দলংখনত ফটো উঠিবৰ কাৰণে বঢ়িয়া হয় এখন। তো জাষ্ট ঘূৰিবৰ কাৰণে বহুতখিনি জেগা আছে, কিন্তু আমি দুপৰীয়া যোৱাৰ কাৰণে ৰ'দ পালোঁ, গৰমো পৰিছে বহুতখিনি। তথাপিতো পৰিৱেশটো বহুত ভাল লাগিল। কুলিৰ মাত শুনি আছোঁ, চাৰিওফালে পৰিৱেশটো বহুত ধুনীয়া হয়। এই বাচ্ছা খেলিব পৰাকৈ এক্টিভিটিও আছে। মই জ্বলাই দিম দিয়া। আপোনালোকে যদি ডিব্ৰুগড়ৰ ওচৰ পাজৰে হয়, পাৰ্কখনলৈকে আহিব পাৰে। বহুতে হয়তো চিনি পায়ে। ইয়াতে গাড়ী চলোৱাৰ কাৰণে টিকেট কাটিব লাগে। মইতো গাড়ী চলাব নাজানো, মই নোৱাৰিলোঁ চলাবলৈ। তাৰপিছত আদিক দেউতাকৰ লগতে চলাব দিলোঁ। আমি গাড়ী নচলোৱা মানুহে নাজানোৱে ভালকৈ চলাবলৈ। এক্টিভিটিজবোৰ খুব কৰিলে আদিয়ে, যিখিনি পাৰে। সি ইমানটো জনা হোৱা নাই, সি দৌৰি ফুৰিব লাগে, ইফালে গৈছে। আৰু বাকী বাচ্ছাবোৰক চাই বহুতখিনি ভাল পাইছে। একচুৱেলি সিহঁতে অকলে থাকেতো, কাকো লগ নাপায়, গতিকে বাচ্ছাবোৰ দেখি, তাৰ সমনীয়াবোৰ দেখি সি বহুতখিনি ফূৰ্তি কৰিছে। এনেদৰে আমি ইভিনিং এটা মহাত্মা গান্ধী শিশু উদ্যানত পাৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। নেক্সট ভিডিঅ' আহি আছে জগন্নাথ টেম্পুলৰ, আপোনালোকে চাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।